দেখোতাই দেখিব বুজোতাই বুজিব বা কোনোবাই মোক জেমছ বন্ড বুলি কৈ লাভ নাই তাতে থাকিতো পোৱা নাই ন কমেন্ট সেকশনত মোক হনুমান বুলি কৈ লাভ নাই তো যোনটো সময়ত মাৰ্কেটত আমৰ চাহিদা আছিলে সেইটো সময়ত কিন্তু অকল আদা বেপাৰী আৰু সেই হালধি বেপাৰী বিলাকে ধৰাত পৰিছিলে কিন্তু সেই আদা বেপাৰী আৰু হালধি বেপাৰী ভিক্টৰ দাসে কোৱাৰ আগত ধৰাত পৰিলে খুব বেছি ভাল লাগিলে বোলে আজি লাচিত নগৰত চিঞৰিছো কিন্তু শুনা পাইছে দিছপুৰলৈ মানুহখিনি এতিয়া ক'ত আছে মানে লুকাই পৰিছে নেকি মানে ৰিজাল্টটো লৈ কিনে এটা আশাত আছিলোঁ কাৰণ ৰিজাল্টটো ভাল কৰিবৰ কাৰণে খুব বেছি কষ্ট কৰিছিলোঁ এণ্ড দিনে নিশাই এইখিনি আমি মানে চেষ্টা চলাইছিলোঁ চ' ডেট লাইক উই গেট গুড ৰিজাল্টছ নাও দিছ ইজ জাষ্ট দ্য প্ৰিলিমিনাৰী ষ্টেজ মই ইয়াতে এইটো কথা মই ক'ম যে স্ক'ৰডেমিৰ এইটো আমি ছাকচেছ বুলি ক্লেইম কৰা নাই এতিয়াও আমি এইটো কথাই কৈছোঁ যে দিছ ইজ জাষ্ট দ্য প্ৰিলিমিনাৰী ফেজ এটা প্ৰিলিমিনাৰী ষ্টেজ এটা কমপ্লিট হৈছে আৰু ইয়াৰে পিছত দেৰ ইজ এ ছেকেণ্ড ফেজ এণ্ড এই যিটো ৰিজাল্ট হৈছে এইটো মই যিখিনি ষ্টুডেণ্টছক পঢ়াইছোঁ বা যিমানখিনি ষ্টুডেণ্টছক যিমানখিনি অভিভাৱকে পঢ়াইছে সেই আৰু আপোনাৰ যিমানখিনি শিক্ষকে পঢ়াইছে সেইটো এজ এ ছাকচেছ আমি কালি চেলিব্ৰেট কৰিছোঁ বিকজ দিছ ইজ ফৰ দ্য ফাৰ্ষ্ট টাইম যে নৰ্থ ইষ্টত কম্পিটিটিভ এক্সামত এটা ইনষ্টিটিউটে 1000+ চিলেকশ্যন দিছে ডেট টু অলছ' অনলাইন বাট ইয়াতে বহুখিনি কথা এতিয়াও আছে যেনেকুৱা ধৰণক আমি এতিয়াও গম নাপাওঁ কোনটো ষ্টুডেণ্টে কিমান মাৰ্কছ পাইছে উই ষ্টিল ডোণ্ট ন' প্ৰত্যেকটা কেটেগৰীত আপোনাৰ জেনেৰেলৰ কাট অফ কিমান OBCৰ কাট অফ কিমান SCৰ কাট অফ কিমান STৰ কাট অফ কিমান চ' দেৰ ইজ ন' মাৰ্কশ্বিট ইয়াতে জাষ্ট এনেকুৱা হৈছে যে মানে ষ্টুডেণ্টটো ইউ আৰ কোৱালিফাইড বুলি আহিছে এণ্ড যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৰিটেন এক্সাম উইল প্লে দ্য বিগাৰ ৰ'ল বাট হোৱাট এবাউট দ্য ৰিটেন এক্সাম কিমান মাৰ্কছ পাইছে ক'ত গম পাম চ' দেৰ শুড বি এ ভেৰি ক্লিন মাৰ্কশ্বিট আউট দেৰ ৱেৰ উই উইল বি এবল টু আণ্ডাৰষ্টেণ্ড যে এইজন ছাত্ৰ ছাত্ৰীয়ে ইমানখিনি মাৰ্কছ গেইন কৰিছে ছাবজেক্ট ৱাইজ ব্ৰেকআপ থাকিব লাগে যোনটো আমাৰ প্ৰত্যেক চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সামিনেশ্যনছত থাকে SSC হওক বেংকিং হওক ৰেলৱেজ হওক যে GK GSত কিমান পাইছে ৰিজনিঙত কিমান পাইছে তাৰপিছত আপোনাৰ মেথছ কোৱান্টিটেটিভ এপ্টিটিউড বা মেথছত কিমান পাইছে চ' তেতিয়াহে আমি মানে আল্টিমেটলি গৈ কিনে ক'ব পাৰিম যে গোটেই প্ৰচেছটো বা গোটেই যোনটো ৰিজাল্টৰ প্ৰক্ৰিয়া বা গোটেই যোনখিনি আমাৰ মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ যোনটো অসম চৰকাৰে বৰ্তমান বাৰে বাৰে কৈ আছে যে আমি মানে তেওঁলোকে কোনো ধৰণৰ কৰাপশ্যন সহ্যই নকৰে দে উইল নেভাৰ লাইক টেক এনি কাইণ্ড অফ ৰং থিংছ ইন টু দিছ চ' সেইটোৱে মই বিশ্বাস কৰোঁ এণ্ড মোৰ একদম দৃঢ় বিশ্বাস যে আমাৰ চৰকাৰখনে এই গোটেইখিনি কথা অকণমান মন দিব আৰু আমাৰ যোনটো গভৰ্ণিং বডি যোনে এইখিনি বস্তু এই গোটেই প্ৰক্ৰিয়াটো চলাই নিছে মই তেওঁলোককো হাতযোৰ কৰি এইটো কথাই ক'বলৈ বিচাৰিম যে লাইক ভাইভা অনলি 5 মাৰ্কছৰ হয় চ' সেই ভাইভা গোটেই ষ্টুডেণ্টৰ আপোনালোকে কি মানে যোনটো ভাইভা ল'ব সেইটো ইণ্টাৰভিউটো ৰেকৰ্ড হ'বনে আমি কেনেকৈ গম পাম লাইক হাউ উইল বি দ্য চিলেকশ্যন প্ৰচেছ গ' অন তো ফাইনেল চিলেকশ্যন আৰু ফাইনেল মাৰ্কশ্বিটৰ ওপৰত গোটেইখিনি ডিপেণ্ড কৰিব এণ্ড প্ৰিলিমিনাৰী ষ্টেজত যিখিনি আমি ছাকচেছ দিছোঁ সেই ছাকচেছখিনি আমি চেলিব্ৰেট কৰিমেই আজি ইমানখিনি কষ্ট যিখিনি সহি আহিছোঁ লাইক 7 দিন কাষ্টাডিত আছোঁ সেই কাষ্টাডিত থকা কষ্টখিনি অকল মই বুজি পাইছোঁ সেইটো বেলেগে বুজি নাপায় কমেণ্ট ছেকশ্যনত মোক হনুমান বুলি কৈ লাভ নাই বা কোনোবাই মোক জেমছ বন্ড বুলি কৈ লাভ নাই তাতে থাকিতো পোৱা নাই ন চ' মেইন কথা এইটোৱে আৰু চবতকৈ ডাঙৰ কথা যে ভিক্টৰ দাসৰ ইনষ্টিটিউটৰ পৰা এটাও নাপায় কিন্তু খুব হাস্যকৰ যে ভিক্টৰ দাসৰ সেইখন ইনষ্টিটিউটৰ পৰাই কিন্তু 1000+ ৰিজাল্ট আহিছে ষ্টুডেণ্টে নিজে কল কৰি কৈছে তে মানুহখিনি এতিয়া ক'ত আছে মানে লুকাই পৰিছে নেকি এতিয়া চাওক কওঁতাই ক'ব দেখোতাই দেখিব বুজোতাই বুজিব মই কোনো মন্ত্ৰী বুলি নহয় কাৰণ মই কাষ্টাডিত থাকোঁতে গম পোৱা নাই কোনে কৈছিলে মই শুনিবলৈ পাইছোঁ কোনোবা ইণ্টেলেকচুৱেল এজনে কৈছিলে বোলে ভিক্টৰ দাসে চালে বেৰে কোবাইছে কিন্তু ৰিজাল্টে চাগে সেই চালে বেৰে কোবোৱা আৰু সেই যোনটো মানে আমি ইকো বুলি ক'বলৈ বিচাৰোঁ যে বোলে আজি লাচিত নগৰত চিঞৰিছোঁ কিন্তু শুনা পাইছে দিছপুৰলৈ হয় চাওক সেইটো ৰেকৰ্ডিং মই দিয়া বুলি কোনেও ক'ব নোৱাৰে আজি আপোনাৰ মই যিমানখিনি তথ্য দিছিলোঁ তাৰে কিমানকেইটা তথ্য আপোনালোকে পুলিচৰ পৰা বা আপোনালোকে তেওঁলোকৰ পৰা পাইছে আপোনালোকে কিবা তথ্য পাইছে জানো আৰু ছেকেণ্ড কথা মই দিয়া তথ্য আই হেভ গিভেন এ গুড এমাউণ্ট অফ ফাইল এণ্ড এভিডেঞ্চেছ ঠিক আছে সেইখিনি যদি পাৰে আপোনালোকে ওলাই লওক তেতিয়া গম পাব যে ভিক্টৰ দাসে এনেই চালে বেৰে কোবাই নম্বৰ চিঞৰি আছিলে নে 4টামান ফোন নম্বৰ নে আপোনাৰ লিষ্টে বস্তু দি পঠাইছিলে কিন্তু এতিয়া আপোনালোকে গোটেইখিনি কথা গম পাইছেই যে ধৰক মই এতিয়া আই এম ইন এবছলুট বেইল নাও আৰু আমাৰ যিটো মানে আইনী প্ৰক্ৰিয়া মতে বা আমাৰ আদালতৰ যিখিনি প্ৰক্ৰিয়া সেইমতে মই যিখিনি ক'বলৈ পাৰোঁ মই সেইখিনি কথাই আপোনালোকক ক'বলৈ পাৰিম
আৰু এটলিষ্ট ৰিজাল্টটোৱেতো এইখিনি কথা প্ৰুভ কৰি দিছে যে মই জেনুইন। মই এনেইতো আপোনালোকৰ আগত চিঞৰি ফুৰা নাছিলোঁ। আৰু মই কি কাৰণে চিঞৰিছিলোঁ, মই নিজে পৰীক্ষা দিয়া নাই। মই না 4th গ্ৰেডৰ পৰীক্ষা দিছোঁ না 3rd গ্ৰেডৰ পৰীক্ষা দিছোঁ, কাৰণ এতিয়া মোৰ আৰু পৰীক্ষা দিয়াৰ ইচ্ছা নোহোৱা হৈ গৈছে। ইভেন আই হেভ গিভেন আ লট অফ এক্সামিনেশ্যনছ, আই হেভ প্ৰিপেয়াৰ্ড ফৰ আ লট অফ এক্সামিনেশ্যন, চ' আই হেভ ষ্টপ প্ৰিপেয়াৰিং ফৰ এক্সামিনেশ্যনছ নাও। এতিয়া চাওক, মই কাষ্টাডিত থকা সময়ত মই অকল মোৰ হাতত নিউজ পেপাৰ আছিলে। আই ৱাজ নট গিভেন এনি কাইণ্ড অফ ভিজুৱেলছ, মোক ভিডিঅ' চাব দিয়া হোৱা নাছিলে, মোক কোনো নিউজ চাব দিয়া হোৱা নাছিলে, কিন্তু মোক ৰেগুলাৰলি তেওঁলোকে নিউজ পেপাৰ প্ৰভাইড কৰিছিলে। তো মই যিকেইদিন নিউজ পেপাৰ পঢ়ি আছিলোঁ, মই নিউজ পেপাৰত দেখিবলৈ পাইছোঁ বোলে আজি বোলে কোনোবা আদা বেপাৰী ধৰাত পৰিছে, কালি বোলে কোনোবা হালধি বেপাৰী ধৰাত পৰিছে। কিন্তু তেতিয়া মাৰ্কেটত একচুৱেলি আম চলি আছিলে। তো যোনটো সময়ত মাৰ্কেটত আমৰ চাহিদা আছিলে, সেইটো সময়ত কিন্তু অকল আদা বেপাৰী আৰু সেই হালধি বেপাৰীবিলাকে ধৰাত পৰিছিলে। কিন্তু সেই আদা বেপাৰী আৰু হালধি বেপাৰী ভিক্টৰ দাসে কোৱাৰ আগত ধৰাত পৰিলে খুব বেছি ভাল লাগিল।